মইনাহঁত আজি তোমালোকক এটা নতুন সাধু ক'ম। সাধুটোৰ নাম অহংকাৰী ৰাজহাঁহ। মন দি সাধুটো শুনাচোন। পদুমণি এখন ডাঙৰ বিল। বিভিন্ন মাছ কাছৰে বিলখন ভৰি আছে। সেই বিললৈ এজাক ৰাজহাঁহ নিতৌ চৰিবলৈ আহে। হাঁহজাকৰ মাজত দেৱহংস নামে এটা শকত আৰু ধুনীয়া হাঁহ আছিল। সেইবাবে তাৰ বৰ অহংকাৰ। লগৰবোৰক সি ফপৰা বুলি হাঁহে। এদিন হাঁহজাক বিলত চৰি আছিল। তেনেতে দেৱহংসই পানীৰ তলত এটা মুকুতা মণি পালে। মণিটো সি পাৰলৈ তুলি আনিলে। সূৰ্যৰ পোহৰত মুকুতা মণিটো তিৰবিৰাই উঠিল। তিৰবিৰাই থকা মুকুতা মণিটো দেৱহংসই নিজৰ মূৰত পিন্ধি ল'লে। তেতিয়াৰ পৰা সি নিজকে হাঁহজাকৰ ৰজা বুলি ভাবিব ধৰিলে। বাকী হাঁহবোৰক ফপৰা বুলি ইতিকিন কৰিলে। দুৰ্বল নিশকতীয়া হাঁহবোৰক মুখৰ আহাৰ কাঢ়ি খালে। তাৰ তেনে আচৰণ বাকীবোৰ হাঁহে ভাল নাপাইছিল যদিও তাক সমীহ কৰি চলিছিল। এদিন চিকাৰ কৰাৰ উদ্দেশ্যে এজন চিকাৰী বিললৈ আহিল। সিদিনাও হাঁহজাক বিলত চৰি আছিল। চিকাৰীয়ে হাঁহজাক দেখি এজোপা ডাঙৰ গছৰ আঁহ ল'লে। হাঁহজাকে চিকাৰী অহাৰ কথা গমকে নাপালে। গছৰ আঁৰৰ পৰা চিকাৰীয়ে হাঁহজাকৰ মাজত এটা শকত নুদুকা হাঁহ দেখা পালে। তাৰ মূৰত তিৰবিৰাই থকা বস্তুটো দেখি চিকাৰীৰ মনত কৌতূহল উপজিল। সেই হাঁহটোকে চিকাৰ কৰিবলৈ সি মনতে স্থিৰ কৰিলে আৰু ধনত সজুৰি গছজোপা আঁৰত মনে মনে লুকাই থাকিল। চৰি চৰি আহি হাঁহজাক চিকাৰীৰ ওচৰ চাপিল। সুবিধা বুজি চিকাৰীয়ে শৰ এৰিলে। সেই শৰে গৈ দেৱহংসৰ বুকু ভেদ কৰিলে। সি যান্ত্ৰণা ছটফটাবলৈ ধৰিলে। বাকীবোৰ হাঁহ ভয় খাই উৱা মাৰিলে। চিকাৰীয়ে দৌৰি গৈ দেৱহংসক থাপ মাৰি ধৰি পানীৰ পৰা তুলি আনিলে।
চিকাৰীয়ে দেৱহংসৰ মূৰৰ মুকুতামণিটো আজুৰি ছিঙি ল'লে আৰু আনন্দ মনেৰে বিলৰ পাৰে পাৰে যাব ধৰিলে। আকাশত উৰি ফুৰা লগৰ হাঁহজাক দেখি দেৱহংসই যান্ত্ৰণাত কেকাই কেকাই ক'ব ধৰিলে, নিজকে শকত আৰু ধুনীয়া বুলি মই অহংকাৰ কৰিছিলোঁ। পানীৰ তলত মুকুতামণিটো কিনি নিজকে ৰজা বুলি ভাবিছিলোঁ। মোৰ অহংকাৰে মোৰ কাল হ'ল। সেয়েহে জ্ঞানীসকলে কৈছে, অহংকাৰে পতনৰ মূল, সদায় তাক কৰিবা নিৰ্মূল।